নমস্কাৰ ৰিমাস কিচেনত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আজি আপোনালোকক লৈ আহিছো স্যান্ডউইচৰ ৰেচিপি আৰু ভাবিলো ৰেচিপিটো আপোনালোককো দেখুৱাই দিও এনেদৰে ঘৰতে বনাই খাব পাৰিব ঘৰত থকা সামগ্ৰীৰে স্যান্ডউইচ বনাই খাব পাৰি মই কিন্তু স্যান্ডউইচ খাই ভাল পাওঁ আপোনালোকেও কেনেকুৱা পায় জনাবচোন আৰু তেতিয়াহলে বলক আমি ভিডিওটো আৰম্ভ কৰো মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো চাই যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিবচোন আৰু তেতিয়াহলে বলক এটা মিডিয়াম সাইজৰ পিয়াজ এটা বিলাহী আৰু অকমান পনীৰ লৈছো মই আৰু চিলি সস আৰু টমেটো সস লৈছো এনেদৰে এটা কেৰাহীত মই বাটাৰ অকমান দিছো বাটাৰখিনি গলাই লম তাৰ পিছত ইয়াতে মই পনীৰখিনি ফ্ৰাই কৰি লম 2 মিনিট সময় এনেদৰে উলটাই দি আকৌ ফ্ৰাই কৰি লম এইখিনি 2 মিনিট সময় ফ্ৰাই কৰিলে হ'ব তাৰ পিছত এতিয়া এইখিনি উঠাই লম এইখিনি উঠাই ললো অকমান সৰু টুকুৰা এটা ৰৈ গৈছিল পনীৰৰ এইখিনিও ফ্ৰাই কৰি লম তাৰ পিছত ইয়াতে মই বিলাহীখিনি আৰু পিয়াজখিনি দিম মই বিলাহী আৰু পিয়াজখিনি এনেদৰে ৰাউণ্ড ৰাউণ্ড কৰি কাটি লৈছো এইখিনি কেঁচা কেঁচা গোন্ধটো নাইকিয়া হলে হ'ব এনেদৰে ফ্ৰাই কৰিলে খাই ভাল লাগে এনেদৰে উলটাই দিব এইখিনি 1 মিনিট এনেদৰে ফ্ৰাই কৰিলে হ'ব এইখিনি হৈ গল এইখিনি এতিয়া উঠাই লম তাৰ পিছত মই এনেদৰে দুখন ব্ৰেড লৈছো এখন ব্ৰেডত মই চিলি সস লগাইছো আৰু এখন ব্ৰেডত মই টমেটো সস লগাম তাৰ পিছত ইয়াতে মই এখন ব্ৰেডৰ ওপৰত এনেদৰে পিয়াজখিনি দি দিছো এনেদৰে মই পিয়াজখিনি দি দিছো তাৰ পিছত ইয়াৰে ওপৰত মই আকৌ বিলাহীখিনি দিম এনেদৰে মই বিলাহীখিনি দিছো বিলাহীখিনি দিয়াৰ পিছত ইয়াতে মই আকৌ পনীৰখিনি দি দিছো পনীৰখিনি দি দিয়াৰ পিছত মই আনখন ব্ৰেড ইয়াৰে ওপৰত চাপি দিম চাপি দি এনেদৰে অকমান হেঁচি দিব তাৰ পিছত এইখিনি আকৌ ব্ৰেডখিনি ফ্ৰাই কৰি লওঁ মই আকৌ অকমান বাটাৰ দিছো এইখিনি গলাৰ পিছত মই ইয়াতে ব্ৰেডখিনি দি দিম তাৰ পিছত ওপৰখিনিত মই আকৌ অকমান এনেদৰে বাটাৰ লৈ চামুচেৰে মিলাই দিম তাৰ পিছত মই ব্ৰেডখন উলটাই দিম এয়া হৈ গল এয়া চাও আমাৰ স্যান্ডউইচ ৰেডি হৈ গল এতিয়া মাজেৰে কাটি দেখুৱাই দিছো আপোনালোকক এনেদৰে খাই বহুত ভাল লাগে আপোনালোকৰ ঘৰতে এনেদৰে বনাই খাবচোন এয়া চাও ধন্যবাদ ভিডিওটি শেষলৈ চোৱাৰ বাবে আৰু এনেদৰে আপোনালোকে ঘৰতে বনাই খাবচোন একেবাৰে সহজ ঘৰত থকা সামগ্ৰীৰে